হে দোস্ত গুড মৰ্ণিং হে দোস্ত মই উঠাই নাই আপোনালোকে উঠিলে নে নাই হে দোস্ত হে দোস্ত মানে 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 এনেকৈ কোৱা এটা সৰু ল'ৰাৰ ভিডিঅ' ভাইৰেল হৈ আছে কেইদিনমানৰ পৰা খুব মৰম লাগে তাক মানে ৰ'ব মই দেখাই দিছোঁ আপোনালোকক এক ছেকেণ্ড ৰ'ব ফেচবুকৰ পৰা দেখাই দিছোঁ বৰ্তমান বহুতে ভাইৰেল চাই লওক ইবাৰ নাৰিকলৰ দাম বহুত হৈছে 200 টকা ষ্টক বেছি আনা নাই 5টা আনিছো বিহুত আমাৰ মাহুন পিঠা বনাইছে এতিয়া পিঠাগুৰি খুন্দি আছে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আহক আমিও এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই ল'ৰাজনৰ ঘৰত যাওঁ আমাৰ পৰা বেছি দূৰ নহয় এই ধৰক 20-25 কিলোমিটাৰমান হয় ৰায়পুৰ অঞ্চলত তো সেই দোস্তৰ ঘৰত যাওঁ আহক তাক অলপমান ছাৰপ্ৰাইজ দিওঁ মনে মনে তাৰ ঘৰত গৈ আৰু চাওক হে দোস্ত আপোনালোকে মাকৰাই খুন্দিছে আমি কিন্তু খুন্দি চুন্দি ৰেডি তিলৰ লাড়ু পিঠা চিঠা গোটেই আছে দোস্ত হে চাৰিবিলাকে পিঠা বনাইছে না বনানা যদি বনাব এতিয়া আমি বনাম পিঠা তো দোস্ত তেনেহ'লে বলক এক কাপ চাহ খাই লওঁ মানে উঠিলোঁ মাত্ৰতো আৰু তাৰপিছত সেই দোস্তৰ ঘৰত যাম হে দোস্ত আৰু এই কাপটো এটা যাদু আছে নেকি চাব নেকি দোস্ত যাদুটো কৰাৰ কাৰণে দোস্ত এই কাপটোত গৰম পানী ঢালি দিব লাগিব দোস্ত তেতিয়া চাব কি হয় তো হৈ গ'ল পানী গৰম এতিয়া মেইন যাদুটো চাব এই কাপটো চাওক কলা কলা কাপ ইয়াত ঢালি দিলোঁ গৰম পানী এতিয়া চাই থাকক যাদু যাদু তো দোস্ত চাব এই পানী গৰম পানী দি দিলোঁ এতিয়া দোস্ত হান্দি মুন্দি ফেল্লি চন্দা হোম প্ৰভু দেৱ নাৰায়ণম মনং নমং নমঃ পল্লং বন্দী বিষ্ণু মহেশ্বৰম সেয়া মোৰ ফটো আহি গ'ল দোস্ত দেখিছেনে ৰ'ব পানী পূৰা ফুলকৈ দিয়া নাই পূৰা ফুলকৈ দি আছোঁ ফুলকৈ দিলে একদম ওপৰলৈকে দোস্ত সেই হ'ব এয়া দোস্ত চাওক তো পুনৰ ঠাণ্ডা হ'লে কলা হৈ যাব মোক এই কাপটো গিফ্ট দিছিল মালিকুদ্দিন শ্বেখ ভাইয়ে ধুবুৰীৰ বলক এতিয়া সেই দোস্তৰ ঘৰত যাব লাগে মই চাহ কৰিব লাগিছিল কিন্তু গৰম পানী সেই কৰিলোঁ এতিয়া ইয়াতে চাহপাত আৰু চেনি দি পিনে খাই পিনে যাব লাগে সেই দোস্তৰ ঘৰত আৰু দোস্ত আমাৰ মন্দিৰ হ'ল প্ৰায় 99.99999% কমপ্লিট মন্দিৰটো মাত্ৰ ৰং দিব আছে আৰু মন্দিৰটোৰ আনবক্সিং হ'ব পূৰা মজাকৈ মানে মন্দিৰ লোৱাৰ দিনা এই সুভাষ যে আছে সুভাষ পাঠক তেখেত সুভাষ দাই গান গাব ইয়াত মানে আমাৰ ইয়াত আৰু এতিয়া বলক মিন্ময়ৰ লগত দোস্ত সেই দোস্তৰ ঘৰত যাওঁ চলো আৰু দোস্ত তাৰ কাৰণে চকলেট লৈ লৈছোঁ চিল্ক আৰু এতিয়া গৈ আছোঁ সেই দোস্তৰ ঘৰত আৰু দোস্ত বাইকত তেলো নাই যাব লাগে আৰু এটা বস্তু দেখাই দিছোঁ চাওক দোস্ত হে দোস্ত এই হাইৱে ৰাস্তাৰ মাজত খেতি কৰিছে চাওক এই মানে ডিভাইডাৰত খেতি কি বেৰা দি লৈছে বেৰা দি দিছে চাওক মোৰ মতে কিন্তু ভাল কাম কৰিছে আপোনালোকৰ মতে কি নাজানো কাৰণ মাটিখিনি ব্যৱহাৰ কৰিছে চাওক দোস্ত ইয়াতে ঘৰ কৰবাত ৰায়পুৰ এইখিনি তো সেই দোস্ত অলপ আগতে মানে সুধিব লাগিব তো এইটো ৰাস্তাৰে যাব লাগে দোস্ত সেই কিশোৰ ভাইয়ে নিবলৈ আহিছে সেই দোস্ত এতিয়া বলক সেই দোস্তৰ ঘৰত ৰাস্তা কিন্তু খুবেই দোস্ত মানে বেয়া দোস্ত ৰাস্তাৰ অৱস্থা বহুতেই বেছি বেয়া আৰু ফাইনেলি আহি পাই গ'লো সেইজনে হে দোস্ত তো ফাইনেলি হে দোস্তক লগ পালোঁ হে দোস্ত কিবা ক হে দোস্ত ওয়েলকাম ব্যাক টু মাই চ্যানেল জ্ঞানী ব্লগ হাই হে দোস্ত আমাৰ টাকা আহি যায় ডিম্পু দা বাপৰে কেনে লাগছে আহাৰ কাৰণে মজা না এতিয়া কি হ'ব আজি মাংস দিছিল মাছ তাৰপিছত ভেদাইলতাৰ আঞ্জা দালি ভেদাইলতাৰ আঞ্জা আছে ও মাই গড বলা হে দোস্ত আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে দোস্ত পোৱালিটো বহুতেই বেছি স্মাৰ্ট হয় ভিডিঅ'টো চাই থাকক গম পাব কিয় স্মাৰ্ট তুমি কি ক্লাছত পঢ়ি আছ ক্লাছ 1 স্কুলত তোমাক হে দোস্ত বুলি মাতে নেকি মাতে মাতে কি মিছাই মাতে বাকি বুলি মাতে হে দোস্ত আৰু হে দোস্ত তোমাক গেলে এটা চকলেট আনছো ৰবা চকলেট
চিল হে দোস্ত ল থেংক ইউ হে দোস্ত এতিয়া ডিম্পুদা চাহ খাব দিলোঁ কণী পিঠা তেল পিঠা আমাৰ মাই বনাইছে এই পিঠা আমাৰ মাই নাৰিকলৰ পিঠাই গল্লা এই হে দোস্তৰ মানে এই ল'ৰাজনৰ IQ লেভেলটো বহুতে বেছি ই মানে বহুত ভাল কম্ফু কাৰাটে কৰে আৰু ইয়াৰ এজৰ ওপৰৰ কম্ফু কাৰাটে কৰিব পাৰে আৰু ইয়াৰ অৰ্ণৱ আছে জ্ঞানদীপৰ কম্ফু টিচাৰ হয় মানে ই বেয়া এক্টিভ ন হয় বিৰাট এক্টিভ মানে এতিয়াতো এই লকডাউনৰ কাৰণে নেশ্যনেল খেলিব নাপালে নহ'লেতো ষ্টেট ইবাৰে খেলিছিল ষ্টেট খেলিছিলে তো এইবাৰ লকডাউনৰ পিছত এতিয়া আৰু ইয়াৰ মোটামুটি 7 তাৰিখ মানৰ পৰা গেম ষ্টাৰ্ট হ'ব আমাৰ ষ্টাইলৰ তো এইবাৰ মানে পাক্কা আহি যাবই নেশ্যনেল যেনেকে বাপৰে এইটো নেশ্যনেলত হে দোস্ত মিডিল মেডেল পাবা না হবা পুৰা গ'ল্ড পুৰা গ'ল্ড বিশ্বাস নকৰিব এই বয়সত সি 4টা আঙুলিৰে আৰু 2টা আঙুলিৰে সেই পুচাপ মাৰিব পাৰে এই বয়সত আৰু এইবাৰ দোস্ত কি দেখাবা এই ভৰিখন মাথাত লগাই দি মাথাত লগাই দিবা তো ৰেডি মানে এই লেভেলত যদি থাকে না এই দোস্তই ডাঙৰ হলে এক পিছ মাল হ'ব আৰু মোৰ তালফৰ পৰা ভজালি কাৰাটে দৰ পৰা তাক গিফ্ট ডিম্পু দাক লৈ অ এইটো পিন্ধি ময়ো কৰিম না কাৰাটে ওকে এইটো জ্ঞানদীপহঁতৰ ঘৰ আৰু জ্ঞানদীপহঁতৰ ঘৰৰ কাষতে এইটো ধুনীয়া এটা পঞ্চায়ত অফিচ এইটো এটা মন্দিৰো আছে ধুনীয়া তো সেই মন্দিৰত গৈ আছো ন আমি পঞ্চায়ত অফিচৰ মন্দিৰত আহিছো তো দোস্ত এতিয়া আমি গৈ পিনে ভাত খাম ৰ'ব তো দোস্ত ঠাইখিনি খুবেই ভাল লাগিছে চাওক এইটো পঞ্চায়ত আৰু এইফালে পুখুৰী এটা কথা কমেণ্ট কৰি কওকচোন যে হে দোস্তৰ ভিডিঅ' আপোনালোকে ফেচবুকত বা ইউটিউবত দেখিছিল নে আগতে আৰু এতিয়া হে দোস্তহঁতৰ ঘৰত ভাত খাব লাগে ন পুৰা ৰেডি না ভাত একদম ৰেডি হে দোস্ত এতিয়া ভাত হ'ল এতিয়া ডিম্পু দা আহোন ভাত খাব আহক তো দোস্ত ভাত হৈ গ'ল চলো ক'ত পাকঘৰ ক'ত তো সেই দোস্ত ভাত দিছে মাংস মাছ পাত ভেদাইলতা দোস্ত বেলেগ নাখালিও মাংসহে খাবা মাংস খাম দা মাংস মেইন মাংস বেলেগ নাখাম তো দোস্ত ভাত চাত খালোঁ মানে খুব ভাল লাগিছে যে সৰু ল'ৰা ছোৱালীখিনি মোক অনুসৰণ কৰে ভিডিঅ' বনাব চেষ্টা কৰে কিন্তু কেতিয়াবা ভয়ো লাগে যে অলপমান যদি এইটো বেছি হৈ যায় কাৰণ সৰু ল'ৰা ছোৱালী পঢ়া পাতি কৰিব লাগে এতিয়া ভিডিঅ' চাইছে যদি সকলোৱে এনেকুৱা কিন্তু সদায় চেষ্টা কৰি যাওঁ মই যে এটা যাতে ভাল মেছেজ দিওঁ যে পঢ়িবও লাগে সেয়াও কৰিব লাগে তো সেয়াই আৰু খুব ভাল লাগিছে আৰু এতিয়া কি মোক কি দিবা গামোচা আৰু এটা তো সেই দোস্তৰ মাকে ঘৰতে বোৱা আনা কাটা গামোচা বিয়ালৈকে থাকি যাব দিলে এইখন থেংক ইউ মাকক দেখাই দিছো এয়া হৈছে জ্ঞানদীপৰ মাক নমস্কাৰ আৰু এয়া বায়েক নমস্কাৰ কি আৰু তোমাৰ ভিডিঅ' বিলাক মোবাইলত চাই থাকি তেনেকে কৰি এতিয়া এয়া হৈছে ডিম্পুৱে যি কৰে ডিম্পু নিচিনা হেৰি কৰিছে আৰু দেউতাকে বাহিৰত থাকে সিহঁত কাম কৰে CRPF নে বেটেলিয়নত SF আৰু এতিয়া লাহেকৈ ঘৰত যাব লাগে কিন্তু এটা কথা আপোনালোকে জ্ঞানদীপৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগৰ ইউটিউব চেনেলটো বন্ধ হৈ গ'ল ন এটা নতুনকে খুলিছে আজি মই খুলি দিছো তো এই ভিডিঅ'টোৰ তাৰ ডেছক্ৰিপশ্যনত লিংকটো আছে ছাবস্ক্ৰাইব কৰক আৰু হে দোস্ত ওয়েলকাম ব্যাক টু মাই দোস্ত এইয়ে আৰু সি মোক অনুসৰণ কৰে মই তাক অনুসৰণ কৰি অলপমান বকৰা লাগি ভিডিঅ'টো চেষ্টা কৰিলোঁ আৰু বেয়া নাপাব এনে ধেমালিতে তো বহুত ভাল লাগিল মানে আহি বহুত ভিডিঅ' চাই পাগল হৈ গৈছোঁ কিনো হে মজা লাগিছিল মানে আলুদম খানা এই আলুদম এই কণী আলু পিটিকা আৰু পিয়াজেৰ আলুদম কোনে ৰান্ধিছিল আলুদম কোনে বনাইছিল মাই বাহ নিজৰ হাতেদি ধৰি কেনে পুৰা সেই কৰিছোঁ ৰ'ব আৰু বিয়াই চিন্তা থলকে Okay, 76K view. বাপৰে ইমান বৰ কি দিলা জি দিছে বুঝালো ভাই এতে আছে মিনময়দার এতে আছে তোমার ড্রেস আর তোমার সেই চিরা আছে আর সেই আছে মটর বাপৰে বহুত বেছি ভাল লাগিল সঁচাকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব ইয়াত জ্ঞানদীপৰ পুরা যাও এটা যাওঁ এতিয়া যাওঁ ডিম্পুদা চেনেলটো লাইক কমেন্ট সাবস্ক্রাইব কৰি দিব আৰু লগতে মটটো কৰি দিব লাইক কমেন্ট সাবস্ক্রাইব
বাই বাই